you know what? More subscribe ko bhul hoise. Kintu ma paro kobole dei. Porboprotome ma koise more subscribe. Subscribe, okay? Subscribe. Hello, welcome back to my YouTube channel. আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লে আৰু কেইদিনমান হৈ গ'ল আকৌ মানে ভিডিঅ' দিয়া মোৰ কন্টিনিউ হোৱাই নাই এতিয়া জাস্ট অফিচৰ পৰা আহিলো ড্ৰেছ চেঞ্জ কৰাই নাই ভাবিলো ভিডিঅ'টো আৰম্ভ কৰো বুলি এফালে মিষ্টাৰ অফিচৰ পৰা আহিলে ড্ৰেছ চেঞ্জ কৰাই নাই বহি আছে আৰু আমাৰ ৰুমত আছেহি আলহী একদম ধুনীয়াকে আমি অফিচৰ পৰা অহাৰ পিছত এতিয়া আমাক চাহ বনাই খুৱাব জুচ হোৱা এফালে হাই আপোনালোকে আগতে দেখিছেই ভণ্টি তাই আছেহি তাই এতিয়া পটপট চাহ বনাইছে আজি আমাক স্পেচিয়েল মাংস বনাই খুৱাব ভাবিলো মই ভিডিঅ'টো কৰো আপোনালোককো দেখুৱাই যাম গুটেখিনি বাকি ভিডিঅ'টো দিম আপলোড দিম মানে মোৰ ভিডিঅ'বোৰ এনেকুৱা হয় ষ্টাৰ্ট কৰো তাৰ পাছত ভিডিঅ' বনোৱাই নহয় শেষ খানা বনোৱা ভিডিঅ' আপোনালোকক নেদেখুৱালো কিন্তু একদম পুৰা স্পেচিয়েল খানা মানে আহি একদম ৰেডি হৈ গ'ল এইফালে তলতে ধুনীয়াকে উলিয়াই লৈছো আৰু বহু কি হ'ল বহা এনেকুৱা হৈ গৈছে নহয় না কোনোবাই ভাত খাবলৈ আজিকালি মানে নিমন্ত্ৰণ দিয়ে বা কোনোবাই ধুনীয়াকৈ একদম সজাই মেলি খুৱাব বনাই খুৱাব সেইটো বস্তু নাইকিয়া হৈ গৈছে টাইমে নাপাওঁ খৰধৰকৈ মানে বনাই খাব লাগে এনেকুৱাই হৈ গৈছে আৰু কিবা স্পেচিয়েল খালেও নহ'লে আমি ৰেষ্টুৰেণ্টত খাওঁ নহ'লে নিজে মানে ৰুমত বনাই মেলি খাওঁ আৰু কোনোবাই মাটি খাবলৈ দিলে ভাল লাগে নহয় আজি তেনেকুৱা লাগিছে মানে কাৰোবাৰ ঘৰত মাটি খাব দিয়া নিচিনা একদম ভণ্টিৰ পৰা ধুনীয়াকৈ বনাইছে মই আপোনালোকক বেক কেমেৰা কৰি দেখাইছোঁ মই আলহী মানে আজি অকল বহি খাইছোঁ আৰু এইফালে একদম খানা ধুনীয়াকৈ ৰেডি পূৰা ভাত চাত একদম সজাই মেলি আনিছে আৰু এইফালে এয়া একদম চিকেন এইফালে চোৱা কেলৈ এনেকৈ বহি আছা তুমি যুজুক কিবা ক'বা নি বনাই মেলি ধুনীয়াকৈ বনাই মেলি খুৱাইছে ছোৱালীজনী তুমি এটা কথা কোৱাচোন ইমান দিনত ইমান সজাই মেলি তোমাক কোনে খাব দিছিলে তুমিতো খাব পাৰা মই খাব দি থাকোঁ তোমাক সজাই তোমাক দেখোন মই খুৱাই থাকোঁ এনেকৈ বনাই বনাই সদায় নকওঁ আৰু মই এতিয়া এইফালে খানা ধুনীয়াকৈ বাঢ়ি আছে সদায় মই বাঢ়োঁ আজি বেলেগে বাঢ়ি খুৱাইছে ঘৰত গ'লে এইখিনি ফেচিলিটি অলপ অলপ পাওঁ আৰু বাকী ঘৰতে যোৱাৰ নিচিনা লাগিছে এতিয়া খাই কোৱা কেনেকুৱা হৈছে ইমান কষ্টত বনাইছে ধুনীয়া বনাইছে বহুত ধুনীয়া হৈছে জুজুৱে ভালে বনায় এতিয়া নিজে কেনেকুৱা পাইছা মই নাক বন্ধ গমেই পোৱা নাই এইফালে মোৰ কাঁহী একদম ৰেডি খাই লওঁ হেল্ল' কালি ভিডিঅ' কৰিলোঁ আৰু ভাত পানী খাই ৰাতি শুই গ'লোঁ এজ ইউজুৱেল সদায় নিচিনাকৈ ডিউটি গ'লোঁ আৰু এতিয়া আহি আকৌ ৰুম সোমাইছোঁ মানে এদিনত এটা ভিডিঅ' কৰিব পৰা মোৰ নহয় সেইটো কাৰণে দুদিন তিনিদিন লগাই মেলি ভিডিঅ'বোৰ কৰি ৰাখিছোঁ আৰু যদি এইখিনি মানে মিলি যায় পিছত তেতিয়াহ'লে ভিডিঅ'টো আপলোড দিম বাকী এতিয়া অফিচৰ পৰা আহি পালোঁ আৰু বাকী লৈছোঁ যিমান মানে বাহিৰত চাহ খাই আহিলোঁ কিবা খাই আহিলোঁ ৰুমত আহি চাহ একাপ বনাই খোৱাৰ পাছতে একদম ফ্ৰেছ লাগি যায় বাকী এতিয়া 9টা বাজিবই হ'ল চাহ খাব লৈছোঁ আৰু ভাত বনাব আছে আজি মই আনিছোঁ হাঁহৰ মাংস ভাবিছোঁ বনাম বুলি হাঁহ আৰু কোমোৰা 12টামান বাজিব চাগে ভাত খাওঁতে আপোনালোকক দেখুৱাই যাম কি হয় চাই থাকক ভিডিঅ'টো চাহ খাই মেলি আহিলোঁ আৰু বনাব লৈছোঁ কৈছিলোঁ হাঁহ মাংস আনিছোঁ বুলি এয়া হাঁহ একদম পূৰা তেল ওলাইছে ধোঁতে নাজানো এইবোৰ হাঁহৰে তেল নে বেলেগ কিবা তেল দোকানী দি দিছে যদিও আৰু এইফালে কোমোৰা কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ আলু আৰু ইয়াতে একেলগে আদা নহৰু পিঁয়াজ চব পিচি লৈছোঁ বাকী এতিয়া বনাওঁ গৰম মছলা গোটা মই তেলত দি দিছোঁ আৰু এইফালে পিঁয়াজ যোনখিনি পিচি ৰাখিছোঁ পিঁয়াজখিনি ভাজি থাকোঁতে ইয়াতে মই হালধি দি দিছোঁ একদম চিম্পলকৈ বনাম বৰ বিশেষ একো নকৰোঁ আৰু এতিয়া ইয়াতে মই মাংসখিনি দি দিম হাঁহ মাংসৰ ভিডিঅ' মানে এইটো নহয় আৰু বহুতকেইটা মোৰ ভিডিঅ' দিয়াই আছে আগতে তাকে মই ৰেচিপিও দিছোঁ
হাঁহ মাংস সদায় লোহৰ কেৰাহীত বনালে খাবলৈ বহুত ভাল হয় জুইত বনাব লাগে লোহৰ কেৰাহীত বহুত টেষ্টি হয় কিন্তু এতিয়া আৰু উপায় নাই যি আছে তাতে বনাইছোঁ এতিয়া গেছটো হাই ফ্লেমতে থৈছোঁ কমাই দিয়া নাই আৰু এতিয়া মই ইয়াতে কোমোৰা আৰু আলু দিয়ে দিম কাৰণ 10টা বাজিব হৈ গ'ল টাইম নাই বহুত বেছি মানে টাইল লগাই থাকিব গ'লে বহুত টাইম লাগিব লোহৰ কেৰাহীত বনালে একদম মাংসৰ কালাৰটো পূৰা হাঁহখিনি ক'লা ক'লা হৈ যায় খাবলৈ মজা লাগে আৰু এতিয়া মই ইয়াতে যোনটো মোৰ জানে আৰু ঘৰত পিছা মছলা এটা মছলা নিলোঁ দি দিছোঁ দি এইখিনি এতিয়া অলপ সময়ৰ কাৰণে একো কৰিবলৈ নালাগে লৰাই লৰাই ভাজি থাকিম এতিয়া পানী নিদিওঁ ইয়াত গেছটো মিডিয়াম ফ্লেমত থৈ ঢাকি ভাজিম অলপ সময় ধুনীয়াকৈ একদম কৰি আছোঁ পানী ওলাই গৈছে অলপ অলপ হাঁহৰ পৰা তেল ওলাই গৈছে মই তেল কিমান কম দিছিলোঁ কিন্তু বহুত তেল ওলাই গ'ল আজি মানে হাঁহ আনিলোঁ ঘপককৈ কালি মাংস খাইছিলোঁৱে কিন্তু আজি অফিচত কিবা এটা মানে ভিডিঅ' চাই থাকোঁতে ইনষ্টাগ্ৰামত হাঁহ আৰু একদম ধুনীয়াকৈ মানে কাঁহত লগা ফটোবোৰ দি আছে তাত দেখিলোঁ পুৰা হাঁহ ঢালি মেলি একদম ভাত খোৱা মই ভিডিঅ'টো চালোঁ ভাবিলোঁ চাই মই বনাই আজি খামেই বুলি পুৰা খাব মন গ'ল মানে আৰু লগতে ভণ্টিও আছিলে সেইকাৰণে লৈ আহিলোঁ নহ'লে খাই থকাটো স্বাস্থ্যৰ কাৰণে ভালো নহয় হাঁহখিনিত বহুত মানে জোখতকৈ বেছি তেল ওলাইছে মই তেল আনিলোঁ নে কি নাজানো আৰু এতিয়া আলু তেলতে সিজিয়ে গৈছে এতিয়া মই ইয়াত পানী দি দিম বহুত তেল ল'লে ভাল নালাগে গৰম পানী কৰি ৰাখিছিলোঁ দি দিছোঁ আৰু এতিয়া লৰাই থাকিব নালাগে আৰু পুৰা একদম উতলি সিজি থাকিব দিম আমি ভাবিছিলোঁ জালুক চালুক দি মাংস খাম বুলি ঠাণ্ডা পৰিছে কিন্তু মাংস বনাওঁতে জলকীয়া ফুৰণ মাৰোঁতে ইমানে হাঁচি উঠিলে আমাৰ চৰ্দি লগা নাছিলে মানে আমি এনেই খাম ভাবিছিলোঁ আৰু ঠাণ্ডা পৰাৰ কাৰণে কিন্তু এতিয়া চৰ্দি লগা নিচিনা হৈ গৈছে আৰু আমি পুৰা হাঁহি আছোঁ কি কাৰণে হাঁহি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে লাষ্টত গম পাব পিছত গম পাব একদম পিছত বহুত জমনি কিবা এটা আছে আজি কেমেৰামেন যিহেতু হয় গম পাব এতিয়া মাংসখিনি ধুনীয়াকৈ পানী শুকালে মই লৈছোঁ জালুক অকণমান অলপমান জালুক দি দিওঁ বহুত বেছি নাই দিয়া গাইজ আজি মই ভাবিছোঁ ফোনটো বহুত মই কি কৰিম ষ্ট'ৰেজ ফুল কৰি দিম আৰু এয়া দেখিব পাইছে পকাই দিওঁ হয় বুলি কৈছে দেই তেওঁৰ নাম হৈছে হয় এয়া বৌৰে আজি একদম মজা কাম কৰিছে তেওঁ আজি আমাৰ চৰ্দি নোহোৱাৰ কাৰণে খানা আনিছিলে মোৰ হেল্লা মাৰি লৈ আহিছোঁ মই মোৰ বিয়াৰ এটা ভিডিঅ' আছে যোনটো ভিডিঅ' জুজুৱে কৰিছিলে মনত আছেনে মোৰ মেহেন্দিৰ ভিডিঅ' এয়া মেহেন্দি হৈ আছে তাই কৰিছিলে ভিডিঅ' থেংক ইউ যদি আজি ভাঙি যায় নহয় বহুত ডাঙৰ কথা হ'ব আৰু লগতে বোলে টাইলছখনো ভাঙি গ'ল বোলে মাংস হৈ গ'ল এফালে পানীখিনি একদম ধুনীয়াকৈ শুকালে আৰু আমাৰ বাইদেউ অকণমান বিজি হৈ গ'ল এইফালে ফোনত কথা পাতি আছে সেইকাৰণে ভিডিঅ'টো মই কৰিলোঁ আৰু কেমেৰামেন বিজি হৈ গ'ল মানে ধুনীয়াকৈ হৈ গ'ল ৰেডি আৰু এতিয়া মই লাষ্টত ইয়াতে দি দিম এটা একদম মোক খাই ভাল লগা বস্তু পিঁয়াজ পাত আৰু কেঁচা জলকীয়া দি দিছোঁ 3টামান লাষ্টত এনেকৈ কেঁচা জলকীয়া দিলে খুব ধুনীয়া মানে কেঁচা জলকীয়াৰ ফ্লেভাৰ এটা আহি যায় আৰু দি দিছোঁ পিঁয়াজ পাত যিসকলে খাই ভাল পায় দিব পাৰে বাকী ধনিয়াও দিব পাৰে মই চব ধুনীয়া এতিয়া নিদিওঁ আৰু পিঁয়াজ পাতৰ ফ্লেভাৰটো থাকি যাব তেতিয়া বাকী এতিয়া মই গেছটো বঢ়াই দিম আৰু গৰম পানী দি দিম অলপমান যাতে অকণমান থুপথুপীয়া হয় আৰু সানি খাব পৰা আৰু এইখিনি উতলিবলৈ দিম উতলি পানীখিনি অকণমান কমি যাব আৰু মাংস ৰেডি এতিয়া মই নাথাকোঁ আৰু এইখিনি
তাৰা এইফালে চাওক দেখুৱাই দিয়া ইয়াত আছে ভাত আৰু মানে এইফালে ষ্টাইলত সজাই আনিছোঁতো সেইকাৰণে এক্সট্ৰা ভাত দৰকাৰ হ'ব সেইকাৰণে ইয়াত লৈ আহিছোঁ আৰু এইফালে হৈ গ'ল হাঁহৰ মাংস ৰেডি আৰু থালাত ধুনীয়াকৈ উলিয়াই ল'লোঁ একদম খানা ৰেডি কৰি মেলি লৈ আহিলোঁ আৰু বাঢ়িলোঁ কালি জুজুৱে বনাই খোৱালে মানে ভণ্টিয়ে সেইটো কাৰণে জুজু তাইৰ নামটো জুজু একো নাই কালি তাই বনাই খোৱালে সেইকাৰণে আজি ময়ো ধুনীয়াকৈ একদম সজাই মেলি আনিলোঁ আৰু এনেকৈ বাকী খাওঁ ভাত পানী খাই উঠিলোঁ আৰু একদম লাষ্ট কাম গাখীৰ গৰম কৰি আছোঁ বাকী আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে বুলি আৰু মোৰ বৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নতুনকৈ যদি চাইছে ডু ছাবস্ক্ৰাইব ডোন্ট ফৰগেট টু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব থেংক ইউ ডু ছাবস্ক্ৰাইব হাৰ চেনেল ছাবস্ক্ৰাইব কৰিব কিন্তু পাহৰি নাযাব কিন্তু কি ইমানকে ছাবস্ক্ৰাইব এটা কথা কৈ আছা ছাবস্ক্ৰাইব কৰিমে ক'বই লাগিব মানুহবোৰে নকৰিলে কেনেকৈ হ'ব ছাবস্ক্ৰাইব ডু ছাবস্ক্ৰাইব অ' চৰি মোৰ মুখতে ফুটা নাই চৰি Hello, what's up? Welcome back to my channel. Soliha channel, you know? So, এইফালে আছে এগৰাকী শইকীয়া মই আছোঁ চলিহা তেওঁ কাহিছে অলপ বয়সস্থ হৈছে ন বয়স হৈছে কামৰ পৰা আহে যেনে যেনে কষ্ট কৰি যিমানে আমাৰ মাংস খাব মানুহৰ এনেকুৱাই হাঁচি এনেকৈ হাঁচি আছোঁ গা ভাল হ'বলৈ আমি মাংস খাম কিন্তু উল্টা আমাৰ চৰ্দি হৈ গৈছে এই আপুনি চাবলৈ পাইছে এয়া এনেকুৱাই হাঁচি আলো এনেকুৱাই হাঁচি আলো হয়নে কি কয় চেছ বাই বাই